নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টেকনিক্স মেনাৰ চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকক এই ভিডিঅ'টোত দেখাম আপোনালোকে বেটলগ্ৰাউণ্ডছ মোবাইল ইণ্ডিয়াৰ যিটো আৰ্লি এক্সেছ হয় সেইটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু কেনেকৈ খেলিব পাৰিব সেইটো মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে বলক অকণো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এটা কথা মন কৰিব, ইয়াত যে প্লে ষ্ট'ৰত যিটো আপোনাৰ জিমেইল আইডি লগইন হৈ আছে, এইটো চাওক, মোৰ এইটো জিমেইল আইডি ইয়াত লগইন হৈ আছে। আৰু আপোনালোকে গুগল ক্ৰমটো অপেন কৰিব। গুগল ক্ৰমটো অপেন কৰাৰ পাছত আপোনালোকে নিউ এনেকুৱা এখনত যাব। ইয়াত আপোনালোকে গুগল বুলি চাৰ্চ কৰিব। গুগল চাৰ্চ কৰাৰ পিছত দেখিছে ন, ইয়াত আপোনাৰ মোৰ এইটো ইমেইলকে ইয়াতো লগইন হৈ আছে। গতিকে এনেকুৱা ছেম এটা ইমেইল দুইটাতে থাকিব লাগিব। যিসকলৰ অকল এটা ইমেইল আইডি আছে তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা নাই। কিছুমানৰ কি হয়, দুটা তিনিটা ইমেইল আইডি থাকে, তেতিয়া তেওঁলোকৰ কাৰণে এইটো প্ৰব্লেম হয়। মানে যিসকলৰ প্লে ষ্ট'ৰটো এটা বেলেগ ইমেইল আইডি খোল খাই থাকে আৰু যদি গুগলতো এটা বেলেগ ইমেইল আইডি খোল খাই থাকে, তেতিয়াহ'লে তেওঁলোকৰ অলপ প্ৰব্লেম হয়, ডাউনলোড কৰিব নোৱাৰে তেওঁলোকে। গতিকে দুইটা ইমেইল আইডি একেই আছে নে সেইটো আপোনালোকে প্ৰথমতে চেক কৰি ল'ব। ইয়াৰ পিছত মই ডেছক্ৰিপশ্যনত লিংক এটা দি থোৱা আছে, সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখন আপোনাৰ পেজ ওলাব। পেজ ওলোৱাৰ পিছত ইয়াত বিকম এ টেষ্টাৰত আপোনালোকে প্ৰথমতে ক্লিক কৰিব লাগিব। এনে ক্লিক কৰিব, এইটো দেখিছে আহি গ'ল, ৱেলকাম টু টেষ্টিং প্ৰগ্ৰেম। ইয়াৰ পিছত ইয়াত যে লিখা আছে ডাউনলোড ইট অন গুগল পে', এই গুগল পে'ত যিটো আছে গুগল প্লে'ত আপুনি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতে আপোনাৰ গুগল যিটো প্লে আছে সেইটোত আপোনাৰ ইনষ্টল আহি গ'ল আৰু এনেকৈ আপুনি ইনষ্টল কৰিব পাৰিব নিজৰ মোবাইলত। এইটো আপুনি নাও অভাৰঅল এইটোত দিব প্ৰথমটোত। আৰু ইয়াত দেখিছে মোৰ মোবাইলত ডাউনলোড হৈ গৈছে। ইয়াৰ আগতে আপোনালোকে খালি এটা কথা মনত ৰাখিব, ইয়াত যিটো ইমেইল আইডি আপোনাৰ ইয়াত লগইন হৈ আছে সেই ইমেইল আইডিটো গুগল ক্ৰমতো সেই একেটাই ইমেইল আইডি লগইন হৈ থাকিব লাগিব, সেইটো কথা মনত ৰাখিব। তাৰপিছত আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব। গতিকে বন্ধুসকল, এইটোৱে আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু বন্ধুসকলৰ মাজতো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে আৰু PubG ডাউনলোড কৰিব।